আজি 3 নম্বৰ প্ৰশ্নটোৱে কৈছে যে a অনুপাত b ইকুৱেল টু 7 অনুপাত 8 আৰু b অনুপাত c ইকুৱেল টু 7 অনুপাত 9 দেন হোৱাট ইজ দ্য ৰেচিঅ' অফ a ৰেচিঅ' b ৰেচিঅ' c প্ৰশ্নটোৱে কৈছে যে যদি a অনুপাত b ইকুৱেল 7 অনুপাত 8 হয় আৰু b অনুপাত c ইকুৱেল 8 অনুপাত 9 হয় তেন্তে a অনুপাত b অনুপাত c ৰ মান কিমান হ'ব যদি আমাক এনেকৈ কুৱেশ্যন দিয়া থাকে তেন্তে আমি কি কৰিম তেন্তে আমি কৰিম যে ইফালে বি টো দুইটাতে আছে বি কমন তো বি কমন হ'লে আমি কি কৰিম বি টো কমন লৈ ল'ম এইফালে বি লৈ ল'ম আৰু যোনটো কমন আছে আমি সেইটো লৈ ল'ম যদি আমাৰ চি থাকে চি কমন থকা হ'লে চি ল'লোঁ হ'লে এ কমন থকা হ'লে এ ল'লোঁ হ'লে তো আমি বি কমন আছে তো বি ল'লোঁ তো এইফালে এ অনুপাত বি আৰু ইয়াতো আমি কি ল'ম বি অনুপাত চি ইয়াত আমি এইটো বিৰ মান ল'ম আৰু ইয়াত আমি কোনটো বিৰ মান ল'ম এইটো বিৰ মান পাতিম তো মানে কি হ'ব এনেকৈ চোৱা আমাৰ প্ৰথম এ বিত কিমান আছিলে 7 অনুপাত 8 আছিলে তো এই বিটোৰ মান আমি ইয়াত ল'ম তো এই বিটোৰ মান ক'ত ল'ম আমি ইয়াত ল'ম আৰু এই বিটো ইয়াত বি মান কিমান আছে 8 আছে তো ইয়াত আমি এই বিটোৰ মান ল'ম হ'ল নেক্সট আমাৰ ইয়াত কিমান আছে 7 অনুপাত 9 তো আমি এতিয়া হ'ল মান উলিওৱা 7 গুণ 49 ৰেচিঅ' 7 গুণ 56 তো এইটোৰ বি মান এইটো 7 গুণ 56 তো এইটো সেম এটাই হ'ল এইটো বি মান হৈ গ'ল তো আমাৰ চি মান হ'ব 8 গুণ 72 তো এইটোৱে হ'ব আমাৰ এনচাৰ বুজি পোৱা নাই সকলো আমাৰ প্ৰশ্নত দিয়া আছে যে এ অনুপাত এ ৰেচিঅ' বি ইকুৱেল টু 5 ৰেচিঅ' 8 আৰু এন বি ৰেচিঅ' চি ইকুৱেল টু 11 ৰেচিঅ' 13 ইফ এ ইকুৱেল টু 110 দেন হোৱাট ইজ দ্য ভেলু অফ চি আমাৰ প্ৰশ্নটি কৈছে এ অনুপাত বি ইকুৱেল টু 5 অনুপাত 8 আৰু বি অনুপাত চি ইকুৱেল টু 11 অনুপাত 13 যদি এ মান হয় 110 হয় তেন্তে চিৰ মান কিমান হ'ব আমাক কি কৈছে যদি এ মান কিমান দিয়ে 110 দিয়া আছে তেন্তে চিৰ মান কিমান হ'ব তো আমাক চোৱা অনুপাতত দুইটাতে কি হয় বি বেলেগ বেলেগ অনুপাত দিয়া আছে তেন্তে আমি কি কৰিম প্ৰথমতে বি অনুপাতটো কমন কৰিম তো বি অনুপাতটো কমন কৰিবলৈ হ'লে ইয়াত কিমান আছে 11 আছে তো ইয়াত কিমান আছে 8 আছে তো আমি প্ৰথমতে এইটো ইফালে আহিবলৈ হ'লে ইফালে কি আছে আমি অলপ আগতে কৰি আহিছিলোঁ এইটো 8 ইফালে 8 আছে নে এইটো ইফালে 8টো আমি এইফালে আনিম তো এইফালে আনিম কি হ'ব ইয়াত 11 আছে এইফালে 13 আছে তো আমি কি কৰিম পূৰণ কৰিলে 5 11 কিমান 55 তো 8 11 কিমান 88 হ'লনে আৰু এইটো 8 11 88 বি মান সমান চেম হৈ গ'ল তো 8 13 কিমান 8 13 104 হ'ল তো আমি গোটেইকেইটা অনুপাত একদম চেলিকে পাই গ'ল তো আমাক কি দিয়া আছে এইটো এ অনুপাতৰ মান তো এ অনুপাতৰ মান কিমান দিয়া আছে আমাক 110 দিয়া আছে কিমান দিয়া আছে 110 দিয়া আছে যদি এ অনুপাতৰ মান 110 কেনেকৈ হ'ল ইয়াৰ লগত 2 পূৰণ কৰি দিলে 110 হ'ল পূৰণ 2 পূৰণ কৰিছে হ'লনে 2 পূৰণ কৰোঁতে কিমান হৈছে 110 হৈছে তো তেন্তে আমাক কাৰ মান উলিয়াব লাগে চি মান উলিয়াব লাগে চিৰ লগত কিমান পূৰণ 2 পূৰণ কৰি দিয়া চিৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 4 গুণ 8 এইফালে 0 2 গুণ 2 208 আমাৰ এনচাৰটো কিমান হ'ব 208 অপশ্যন চি ইজ ৰাইট এনচাৰ কুৱেশ্যন আজি 5 নম্বৰ কুৱেশ্যনটো হৈছে ইফ পি ৰেচিঅ' কিউ ৰেচিঅ' আৰ ইকুৱেল 5 ৰেচিঅ' 3 ৰেচিঅ' 6 দেন হোৱাট উইল বি দ্য ৰেচিঅ' অফ পি বাই কিউ ৰেচিঅ' কিউ বাই আৰ ৰেচিঅ' আৰ বাই পি তো আমাক কি দিয়া আছে তো আমাক পি কিউ আৰ আমাক কৈছে যে কুৱেশ্যনটোৱে কৈছে যে যদি পি কিউ আৰৰ অনুপাত 5 অনুপাত 3 অনুপাত 6 হয় তেন্তে পি বা কিউ ভাগৰ পি অনুপাত আৰ ভাগৰ কিউ অনুপাত পি ভাগৰ আৰ মান কিমান হ'ব আমাক উলিয়াব লাগে তো প্ৰথমতে আমি কি কৰিম এই তিনিটা যোনটা আমাৰ ৰেচিঅ' দিয়া আছে সেই তিনিটা সংখ্যা আমি কি উলিয়াম এলচিএম উলিয়াম 5 3 আৰু 6 এলচিএম তো 3 চাওক বাজে আমি ডাইৰেক্ট এইটা পূৰণ কৰি দিলে এলচিএম ওলাব কিমান 30 এটা আমি কি উলিয়ালোঁ এলচিএম কিমান হ'ব আমাৰ এলচিএম হ'ব 30 তো তিনিটা এলচিএম কিমান হ'ল 30 হ'ল তো এলচিএম আমি কি কৰিম তেতিয়া আমি কি কৰিম ইহঁতৰ ভগ্নাংশত কি আছে পি মান কিমান আছে পি মান আছে 5
কিউ মান কিমান আছে কিউ মান আছে 3 তো 3 আছে তো আমি কি কৰিম এলচিএমটো পূৰণ কৰি দিম এলচিএম কিমান আছিল 30 ইয়াত পূৰণ কৰিলো আৰু ইয়াত কিউ মান কিমান আছে কিউ মান আছে আমাৰ 3 আৰু আৰ মান কিমান আছে 6 তো আমাৰ এলচিএমটো ইয়াতো পূৰণ কৰি দিম 30 অনুপাত এফালে আমাৰ আছে আৰ মান কিমান আছে আৰ মান আছে আমাৰ 6 আৰু পি মান কিমান আছে আমাৰ 5 আৰু ইয়াতো আমি কি কৰি দিম 30 পূৰণ কৰি দিম তো পূৰণ কৰি দিলে 3 10 গুণ 30 6 5 গুণ 30 6 5 গুণ 30 হলনে তো আমাৰ কিমান 5 10 গুণ 50 5 3 গুণ 15 মানে 150 ভুল ৰং আছে এইটো শূন্য নহয় কাৰণ 6 5 গুণ 30 5 হ'ব 5 3 গুণ 15 এইটো আমাৰ 5 6 5 6 6 গুণ 36 তো হল এইটো আমাৰ হৈছে উত্তৰ তো ইয়াত আমাৰ অপচন কোনটো হ'ব তো 50 আছে 15 আছে ঠিক আছে অপচন এটো ৰাইট আনসাৰ হল সকলোৱে বুজি পালে থ্যাংক ইউ